নমস্কাৰ, মই নৱনীতাই আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ মগুৰ মাহৰ এবিধ সুস্বাদু আঞ্জা। এই আঞ্জাবিধ আপোনালোকে নিশ্চয় খাই ভালেই পাব। আহকচোন এই আঞ্জাবিধ মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাওঁ। এই আঞ্জাবিধ মই মগুৰ মাহ আৰু মাছ দিয়েই বনাম। চাওকচোন বাৰু। প্ৰথমতে মই আঞ্জাবিধৰ কাৰণে লৈছোঁ মগুৰ মাহ একাপ। মই মগুৰ মাহৰ লগত নিমপাত মিক্স কৰি থৈ দিওঁ, কাৰণ মগুৰ মাহ বেছিদিন থাকিলে পোকে ধৰে। গতিকে পোকে নধৰিবৰ কাৰণে মই তাত নিমপাত মিক্স কৰি থৈ দিছোঁ আৰু মগুৰ মাহখিনিও ধুনীয়া হৈ আছে। মগুৰ মাহখিনি মই ভালকৈ ধুই ল'ম আৰু এটা কুকাৰত অলপ সময়ৰ বাবে এটা চিটি আহিবৰ বাবে থৈ দিম। মোৰ দেউতাই আকৌ মগুৰ মাহ সৰিয়া মাছ দি খাই বহুত ভাল পায়। মগুৰ মাহটো আকৌ মাংসৰ লগত খায়ো ভাল লাগে। এয়া চাওকচোন, মগুৰ মাহখিনি মই কুকাৰটোত ভালকৈ ধুই ল'লোঁ আৰু এয়া গেছৰ ওপৰত এটা চিটি আহিবৰ বাবে থৈ দিলোঁ। আপোনালোকেও মগুৰ মাহখিনি এনেকৈ বইল কৰি ল'ব আৰু তাৰ পিছত আঞ্জাখন বনাব। কুকাৰটো হুইচেল আহিবলৈ অলপ সময় লাগিব, গতিকে মই হুইচেল অহালৈকে মছলাখিনি ৰেডি কৰি লওঁ। আহকচোন চাওক কি মছলা লৈছোঁ মই। আদা নহৰুৰ পেষ্ট 1 চামুচ, জিৰা 1 চামুচ, ধনিয়া পাউডাৰ 1 চামুচ, জলকীয়া গুড়া আধা চামুচ, এটা পিঁয়াজ আৰু দুখিলা তেজপাত। আৰু লগতে লৈছোঁ 2টা মাছ, নিমখ হালধি সানি লৈছোঁ আৰু এয়া বইল কৰা মগুৰ মাহখিনি। কেৰাহীটোত অলপ তেল গৰম কৰি লৈছিলোঁ। তেলখিনি গৰম হ'লেই এতিয়া মই মাছকেইটাও দি দিছোঁ। তেলখিনি অলপ বেছিকৈয়ে গৰম হ'ল, সেইকাৰণে মাছকেইটা দিওঁতে তাত জুই মাৰিছে। আপোনালোকে যদি আগতে এনেকৈ মগুৰ মাহ আৰু মাছ দি বনাই খাই পোৱা নাই, তেতিয়াহ'লে এই ভিডিঅ'টো চাই বনাই খাই চাবচোন কেনেকুৱা পায়। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাওক। প্লেটত ৰেডি কৰি লোৱা মছলাখিনি মই এতিয়া এটা বাটিত অলপ পানী মিক্স কৰি এটা পেষ্ট বনাই ল'লোঁ। আৰু মাছকেইটাও ফ্ৰাই কৰা হৈছেই। আনফালে কুকাৰটোত ভাতটো উঠাই দিছোঁ। কুকাৰটো চিটি মাৰিলেই এয়া চাওকচোন, মাছকেইটাও ধুনীয়াকৈ ভজা হৈ গৈছে। আৰু মই এতিয়া তেলত দিম দুখিলা তেজপাত আৰু কাটি লোৱা পিঁয়াজখিনি। পিঁয়াজখিনি অকণমান ৰঙা হোৱালৈকে ভাজি ল'ব লাগিব। তেজপাতকেইটা আকৌ মোৰ ভতিজাজনীয়ে আনিছিলে। গৰমৰ বন্ধত তেওঁলোক আহিছিল আমাৰ ঘৰলৈ, তেতিয়াই লৈ আহিছিল। আপোনালোকে এই আঞ্জাবিধ বনাওঁতে গোটা মছলাও ইউজ কৰিব পাৰে। প্ৰথমতে মছলাখিনি অলপ সময় তিয়াই থৈ দিব আৰু তাৰপিছত মিক্সিটো পিচিব পাৰে, নাইবা পটাটো আপোনালোকে পিচি ল'ব পাৰে। মই এতিয়া দি দিছোঁ হালধি পাউডাৰ 1 চামুচ আৰু এই হালধি পাউডাৰখিনি মই পিঁয়াজখিনি আৰু তেলৰ লগত মিক্স হোৱাকৈ ভালকৈ ভাজি ল'ম। আৰু এতিয়া দি দিছোঁ মিক্স কৰি লোৱা মছলাৰ পেষ্টটো। এতিয়া মছলাখিনি ভালকৈ ভাজি ল'ব লাগিব। আপোনালোকে যদি আঞ্জাখন জ্বলা অলপ বেছিকৈ খায়, তেতিয়াহ'লে জলকীয়া পাউডাৰ অলপ বেছিকৈয়ে দিব। মছলাখিনিও ভজা হৈছে আৰু মই এতিয়া মাছকেইটাৰ লগত দিম বইল কৰি লোৱা মগুৰ মাহখিনি। এতিয়া মই আঞ্জাখন অলপ সময়ৰ বাবে উতলিবলৈ দিম। আপোনালোকেও এনেকৈ অলপ সময় উতলিবলৈ দিব। আৰু মাছৰ আঞ্জা সদায় অলপ বেছি সময় উতল আহিলেহে খাবলৈ ভাল লাগে। এই আঞ্জাত কেইটামান জালুক দিলেও খাবলৈ বেছি টেষ্টি হয়। মই এতিয়া জালুক দিয়া নাই। আপোনালোকে এই আঞ্জাবিধ বনাওঁতে মছলাৰ লগত কেইটামান জালুকো পিচি দিব। আৰু তেতিয়া আঞ্জাখন খাবলৈ আৰু বেছি সোৱাদ হ'ব। এই আঞ্জাবিধ আপোনালোকে নিশ্চয় বনাই খাব আৰু কেনেকুৱা পায় জনাব। আপোনালোকে যদি মোৰ চেনেলৰ ভিডিঅ'ৰ প্ৰথম চাইছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আপোনালোকে আঞ্জাত নিমখ দিলে সদায় সোৱাদ অনুসৰি দিব আৰু ময়ো সোৱাদ অনুসৰিয়েই দিছোঁ। কাৰণ নিমখটো যদি অকণমান বেছি হয়, তেতিয়াহ'লে খাবলৈ ভাল নালাগিব। যদি ভিডিঅ'টো চাই ভাল পায়, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈও নাপাহৰিব।
আপোনালোকে যদি আগতে এনেকৈ মগুৰ মাহ আৰু মাছ দি বনাই খাই পোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো চাই নিশ্চয় বনাব বুলি আশা কৰিলোঁ। আঞ্জাখিনি হ'বলৈ আৰু বেছি সময় নাই, গতিকে মই জুইটো মিডিয়াম ফ্লেমতে ৰাখিছোঁ। এই মগুৰ মাহ আঞ্জা খোৱাৰ বাহিৰেও আপুনি কেঁচাইও খাব পাৰে। আঞ্জাখিনি ৰেডি হৈছে, গতিকে মই গেছটো অফ কৰি দিওঁ। আৰু এয়া চাওক, আঞ্জা ৰেডি হৈ গ'ল। আনফালে টেবুলত ভাতটো ৰেডি হৈ আছে। এয়া চাওকচোন, আজি মই কি বনালোঁ। পুঠি মাছ ফ্ৰাই কৰিলোঁ, এইফালে আচাৰ, কোমোৰা ভাজি আৰু মাছ আৰু মগুৰ মাহৰ আঞ্জা। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ জনালোঁ।